নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম জনা, মোৰ চেনেল কামৰূপ এডুকেশ্যন এলিলৈ পুনৰ স্বাগতম। চেনেলটোত যদি তুমি প্ৰথম আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি তোমাৰ কিবা উপকাৰ হৈছে তেতিয়াহ'লে এটা লাইক কৰিবা। ভিডিঅ'সমূহ তুমি প্ৰথমেই পাবৰ বাবে বেল আইকনটো দবাই থবা। আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণী বছৰেকীয়া পৰীক্ষা 2018ৰ সমাজ বিজ্ঞানৰ পেপাৰখন। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'সমূহ মই 2:30 আপলোড কৰোঁ, গতিকে আপোনালোকে 2:30 মোৰ ভিডিঅ'সমূহ পাই যাব। এই চেনেলটোৰ জৰিয়তে আপুনি বহু পুৰণা পেপাৰসমূহ পাব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'সমূহ পাওঁতে হয়তো অকণমান পলম হ'ব পাৰে, কাৰণ মই বাকীবিলাক চেনেৰো দি আছোঁতো। অকণমান অপেক্ষা কৰিব, এতিয়া 2018ৰ পৰা পাই যাব প্ৰশ্নবোৰ। একেলগে কেইবা বছৰৰ প্ৰশ্ন কাকত লাগে যদি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভাল লাগিছে, তোমালোকৰ কিবা উপকাৰ হৈছে, এটা লাইক কৰিবা।
লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি সকলোকে উপকাৰ কৰিবা।